গাইছ এতিয়া মানে এটা সৰি অৰ্ডাৰ দিছোঁ ফ্লিপকাৰ্টৰ পৰা আহি পাই গ'ল তো এইটো এতিয়া আনবক্সিং কৰোঁ ব'লক ধৰিছোঁ নাই এনেকৈ ধৰিবি চ' এইটো মালটো ভালকৈ আনবক্সিং কৰোঁ আৰু মানে কি হ'ল আৰু বেয়া কথা না এইটো ভালকৈ আনবক্সিং কৰোঁ কৰি কিনে দেখাওঁ মই অৰ্ডাৰ দিছিলোঁ আচলতে কি হ'ল কি এইটো ক'ত গ'ল এয়া চাওক মোৰ নামটো খানা খাল এইটো এইটো মালটো এইটো অ'কে ৰ'ব অ'কে এইটো হৈ গ'ল অ'কে আহি গ'ল দুটা একেবাৰে ফাৰ্ষ্টটো হ'ল ইটো ছেকেণ্ডটো হ'ল এইটো দুটাকে আনি দিলোঁ ঘড়ী এয়া এইটো উঠাব লাগিব এতিয়া ৰ'ব এয়া 12:03 হৈ আছে মানে কেইটা বাজি আছে চাইছোঁ 12:21 আৰু এইটো এটা ঘড়ী হয় মানে দুটা অৰ্ডাৰ দিছোঁ তো দুটাই আহি পাল দিয়ক তো মানে চাওক এই দুটা ঘড়ী অৰ্ডাৰ দিলোঁ আহি পালে আৰু ইয়াৰ লগত আহি পাইছে এটা বস্তু এইখন কাগজ এইখন ক'ত গ'ল এইখন কিবা কাগজ আহি পাইছে ইয়াৰ লগত তো গম নাপাওঁ এইটো বা কি বস্তু মানে আহিবা মানে ভাল লাগি আছে তো এইখিনি এটা সৰু বস্তু তো যদি এইখিনি এটা সৰু আনবক্সিং ভিডিঅ' ঘড়ীত তো যদি ভাল লাগে লাইক কৰিব মোৰ যদি চেনেল এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈকে তেৰেছোঁ বাই I know you told your friend you're not okay. And tell me what's wrong and why you never said you felt that way. And guess you're trying to stay